পৰিৱৰ্তন চৰকাৰ যেহেতু পৰিৱৰ্তন স্লোগান লৈ পেলাই চৰকাৰ গঠন কৰিছে তেখেতসকলৰ দায়িত্ব আছে ৰাজ্যক সকাহ দিবৰ কাৰণে। যেতিয়া BPF চৰকাৰ আছিলে তেতিয়াৰ পৰা এই প্ৰব্লেমটো আছে। তো এইটো আমাৰ বেণ্টল BCDC আণ্ডাৰৰ চেৰপাংগুৰি আৰু এই চেৰপাংগুৰি গাঁৱৰ মোৰ দেন আমি 100 ফেমিলি আছোঁ ইয়াত। তো আমাৰ এটাই সমস্যা এই যিটো চেৰপাংগুৰি যিটো চালবাৰী আৰু চেৰপাংগুৰি শংকৰ মাৰ্কেট যিটো সংযোগী পথ এই পথৰ আমাৰ মাউজিজোৰা যিটো নদী আছে এই নদীটো ইতিমধ্যে আপোনালোকে চাইছে যে আমাৰ ৰাস্তাখন আধা মানে ভাঙি শেষ কৰি দিছে বানপানীত। তো এইখিনি আমি অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰক, কাৰণ আমাৰ এই মোৰ দেন 100 ফেমিলি ইয়াত আছোঁ। এতে বিশেষকৈ আমাৰ স্কুলত যাবৰ কাৰণে ল'ৰা ছোৱালী এটাই পথ আছে আৰু বিশেষকৈ যদি তেনেকুৱা বেমাৰ আজাৰ হয় তো এইখিনি মানে গাঁৱত সোমাব লাগিলে এইখিনি ৰাস্তা দি সোমাব লাগে। তো এইখিনি যদি ভাঙি শেষ হৈ যায় তেতিয়াহ'লে বহুতো অসুবিধাত আমাৰ সন্মুখীন হ'ব। তাৰ কাৰণে আমি BTC প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই যিটো আমাৰ ৰাস্তাখন ভাঙি আছে এই ৰাস্তা যাতে অতি সোনকালে প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰে। কাৰণ আমি আশা কৰিছোঁ যে এইখন পৰিৱৰ্তন চৰকাৰ যেহেতু পৰিৱৰ্তন স্লোগান লৈ পেলাই চৰকাৰ গঠন কৰিছে তেখেতসকলৰ দায়িত্ব আছে আমাৰ এই চেৰপাংগুৰি ৰাজ্যক সকাহ দিবৰ কাৰণে। তাৰ কাৰণে আমি BTC প্ৰশাসনক তথা আমাৰ ফেৰেংগা ছাৰ আছে, আমাৰ MLA আছে জয়ন্ত ডাঙৰীয়া, তেখেতক যাতে এইখিনি আমাৰ যিটো সৰু এটা সমস্যা আছে এই সমস্যাটো যাতে অতি সোনকালে সমাধান কৰে তাৰ কাৰণে আমি এই চেৰপাংগুৰি বাসিন্দা হিচাপে তেখেতক আমি আহ্বান জনাইছোঁ। কিমান দিন পৰা এনেকুৱা প্ৰব্লেমৰ কিবা কৰি আছে? এই প্ৰব্লেমটো ক'বলৈ গ'লে বহুত দিনৰ প্ৰব্লেম। যেতিয়া BPF চৰকাৰ আছিলে তেতিয়াৰ পৰা এই প্ৰব্লেমটো আছে। তো আমি BPF চৰকাৰক বহুত আমি অনুৰোধ কৰিছিল যে এইখিনি কাম আমাৰ অতি সোনকালে কৰি দিব লাগে, কাৰণ এই যিটো নদী এই নদীটো যদি এইটো ভাঙি চিধা হৈ যায় বহুতৰ মানুহৰ মাটি বাৰী ক্ষতি হ'ব আৰু যাতায়াতৰ মানে বহুত অসুবিধা হ'ব। কিন্তু তেখেতসকলে BPF চৰকাৰক কোনো কাণসাৰ নিদিয়াৰ কাৰণে আজিলৈকে এইখিনি কৰিব পৰা নাই। আৰু এই নতুন চৰকাৰতো MLA আহিছিল, আমাৰ ফেৰেংগা ছাৰ আহিছিল, তথাপিও এইখিনি কাম আজিলৈকে ধৰিব পৰা নাই। তাতে আমি নাজানো কি সিহঁতে চিন্তাধাৰা কৰি আছোঁ, কিন্তু আমি আশা ৰাখিছোঁ এতিয়াও সময় আছে যে সিহঁতে এইখিনি কাম কৰি দিব। মই BTC প্ৰশাসনক তথা প্ৰণৱ বড়ো ছাৰক মই অনুৰোধ কৰিছোঁ যাতে এই যিটো আমাৰ পথ যাতে প্ৰটেকশ্যনৰ ব্যৱস্থা অতি সোনকালে কৰি দিয়ে তাৰে আমাৰ অনুৰোধ থাকিল। থেংক ইউ।